দাদা কিমান মালা এইবোৰ গুড মৰ্নিং এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল মই হিমাশ্ৰীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু নিশ্চয় গম পাইছে মানে টাইটেল আৰু থাম্বনেইল দেখি কেনে আজি কি হ'বলৈ গৈ আছে আৰু বহুত দিনীয়া আশা এটা পূৰ্ণ হ'বলৈ গৈ আছে। বহুত দিন ভাবি আছিলোঁ কামাখ্যা মন্দিৰ যাম, বগলা মন্দিৰ যাম, ভাবিছোঁ যদি কামাখ্যা বগলা মন্দিৰ গৈ আছোঁ তো আপোনালোকো মোৰ এটা সৰু ফেমিলি আপোনালোককো দেখাই দিওঁ হ'ব। তেতিয়াহ'লে আৰু ভালকৈ চাই থাকক আৰু মোৰ লগত থাকক। যিহেতু মোৰ ঘৰ নৰ্থ গুৱাহাটীত, মই জাহাজ ঘাটলৈকে গৈ আছোঁ এতিয়া আৰু এইখন জাহাজ আহি পাইছে আৰু আমি তাতে যাম, এইখন জাহাজতেই যাম আৰু এই জাহাজৰ পৰা মানুহবোৰ নামিছে। মানুহবোৰ নামাৰ পিছত আমি লাহেকৈ উঠিম আৰু বহুত মানুহ হৈছে আজি জাহাজত। আৰু এয়া আমি উঠিলোঁ, মানে ওপৰত বহিছোঁ, আমি তলতো বহিব পাৰি ওপৰতো বহিব পাৰি, আমি ওপৰতে বহিছোঁ আৰু অকণমান ধুনীয়া আপোনালোকক ভিউটো দেখাই দিছোঁ, ইমান ধুনীয়া লাগিছে জাহাজৰ ওপৰৰ পৰা। সেয়া আপোনাক অলপ দেখাই দিলোঁ আৰু আপোনালোকক। আৰু মই বহিছোঁ, মানে ভাল লাগি আছে, অলপ অলপ বতাহ দি আছে, অলপ অলপ ৰ'দ দি আছে, কিবা এটা ভাল লাগিছে। আৰু জাহাজত এইবোৰ মানে তলত বাইক লয় আৰু ওপৰত মানুহ বহে, তলতো মানুহ বহে, মানে সেইখিনি বাইক চাইক যাব পাৰে আৰু এইটো জেগাত। মই যিটো জেগা আপোনালোকক দেখাই আছোঁ। আজি অলপ মানুহ কম, এনেই মানুহ অলপ বেছি হয়। আৰু এয়া মোৰ লগত বা আৰু এইজনী পল্লৱী, সেইটো উমানন্দ মন্দিৰ আৰু এইটো ৰূপেৰ, এইফালে তাঁৰডালেদি ৰূপে মানে অহা যোৱা কৰে। আৰু আহি পালোঁ আমি, এতিয়া আমি নামিম আৰু ইমান বাইক দেখিছেনে। আহি আছোঁ এতিয়া, জাহাজৰ পৰা নামিলোঁ, এতিয়া আমি আহি আছোঁ। অকণমান দামবিলাক বেছি, ভাবিছোঁ আমাৰ ইয়াতে ভুৱনেশ্বৰৰ কাষত মানে পাণবজাৰৰ কাষত অলপ মালা চালাবিলাক অলপ কমতে পায়, ভাবিছোঁ ইয়াৰ পৰা অলপ কিনি মেলি যাওঁ আৰু আপোনালোকক দেখাই দিওঁ অলপ, তেতিয়া আপোনালোকৰ হেল্প হ'ব, মানে ক'ত পায়, কি হয়, ক'ত কেনেকৈ পায়। এই ৰাস্তাটো পাৰ হ'ব লাগিব। দাদা কিমান মালা এইবোৰ কিমান, এইটো কিমান, কম নহয়, অলপ বেছিকৈ কমাই দিওঁ, 10 টকাকৈ নিহ'ব হা। গুটিটোৱে এডাল মালাত 10 টকাকৈ দিলে, তাক অলপ দেখাই দিছোঁ। সি মানে বহুত বেছি লাজ কৰিছে। আৰু আমি পূৰা মালা চালা লৈ ল'ম ন কোনোবা, পূৰা মালা চালা লৈ লৈছোঁ, তাক ধুনীয়াকৈ দেখাই আছোঁ, ভালকৈ ফুলবিলাক 10 টকা দি দিয়ে। এতিয়া আমি বাছত উঠিম আৰু বাছত উঠি লওঁ নে কি কোৱা। ফাইনেলি আমি কামাখ্যাৰ গেট পালোঁহি আৰু গাড়ীত উঠোঁ, ইয়াৰ পৰা উঠিব লাগিব বোলে আগত যাওঁ। আৰু আমি গাড়ীৰ পৰা নামিলোঁ আৰু মন্দিৰ পাই গ'লোঁ, এতিয়া মন্দিৰৰ ওপৰলৈকে গৈ আছোঁ। আমি ইয়াৰ পৰা প্ৰসাদটোও লৈ ল'ব পাৰিম ন, তেলৰ চাকি নাই নেকি, আৰু এয়া লৈ লৈছোঁ চুৰ্ণি, এতিয়া প্ৰসাদ আৰু আৰু আমি মাক দৰ্শন কৰিব ওপৰলৈ গৈ আছোঁ এতিয়া। ফুল লৈ ল'ম, নাই লৈছোঁ আমি লৈ আহিছোঁ ফুল।
এইটো পুখুৰী এটা আছে সৰুকৈ, ইয়াতে ভৰি চৰি ধুবলৈ পাৰি। আৰু এই মন্দিৰত সোমোৱাৰ আগতে ভৰিকেইখন ধুই লৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ চাকি তাকি লগাওঁ মাৰ ওচৰত। ভিতৰৰ মন্দিৰত সোমাব নোৱাৰিলোঁ কাৰণ বহুত বেছি লাইন, আৰু সেইটো কাৰণে আমি বাহিৰতে চাকি তাকি লগাইছোঁ। সেৱা কৰিলোঁ, ভাবিছোঁ আপোনালোকক অলপ চাৰু চাইডটো অকণমান দেখাই দিওঁ। ऊंचा है भवन, ऊंचा मंदिर, ऊंची है शान मैया तेरी। चरणों में झुके बादल भी तेरे, पर्वत पे लगे शैया तेरी। हे काल रात्रि है कल्याणी, तेरा जोड़ धरा पर कोई नहीं, मेरी माँ के बराबर कोई नहीं। तेरी ममता से जो गहरा हो ऐसा तो सागर कोई नहीं, मेरी माँ के बराबर कोई नहीं। আৰু আমি মা কামাখ্যাৰ দৰ্শন কৰি মা বগলামাক আমি দৰ্শন কৰিবলৈ এতিয়া গৈ আছোঁ মা বগলামুখীত। তেতিয়াহ'লে ব'লক আপোনালোকে মোৰ লগত গৈ থাকক আৰু শেষলৈ ভিডিঅ'টো আপোনালোকে চাব আৰু কেনেকুৱা পাইছে জনাব। তেতিয়াহ'লে ব'লক মোৰ লগত বগলামুখীত দৰ্শন কৰি আহোঁ। আৰু আমি মা কামাখ্যা মাক দৰ্শন কৰা হৈ গ'ল। এতিয়া আমি গৈ আছোঁ বগলা মন্দিৰলৈকে। এয়া প্ৰসাদ, হালধীয়া প্ৰসাদটো লৈ লৈছোঁ মাক দিবৰ কাৰণে। মা হালধীয়া বস্তু ভাল পায়, সেয়া গৈ আছোঁ আৰু চাই থাকক আপোনালোকে। দেৱী বগলামুখী হালধীয়া ৰঙৰ সৈতে যুক্ত, হালধীয়া বস্ত্ৰ আৰু অলংকাৰ পৰিধান কৰে। হালধীয়া ৰংটো বগলামুখী পূজাৰ অভিন্ন অংগ। বিভিন্ন গ্ৰন্থৰ মতে হালধীয়া ৰং দেৱীৰ প্ৰিয়। হালধীয়া বস্ত্ৰ পিন্ধি, হালধীয়া আসনত বহি, হালধীয়া প্ৰসাদ আগবঢ়াই ভক্তই হেনো দেৱীক আৰাধনা কৰে। দেৱী বগলাক পীতাম্বৰা দেৱী বুলিও কোৱা হয়। দেৱীয়ে বগলীক আৰোহণ কৰে, যি একগ্ৰতা আৰু প্ৰতিদ্বন্দ্বিতাৰ প্ৰতীক। চুৰণিবিলাক কিমান? আমি লৈয়ে আহিছোঁ। নহয় আমি দেৱী বগলামুখীয়ে ভক্তসকলৰ ভ্ৰম আৰু শত্ৰুসকলক গদাৰে চূৰ্ণকাৰ কৰে। বগলাৰ শব্দটো ভলগা অৰ্থাৎ লগাম শব্দৰ পৰা আহিছে, যিটো পিছলৈ ভগলা আৰু শেষত বগলা। দেৱীৰ 108টা নাম বেলেগ বেলেগ আছে। কিছু লোকে 1008 নামেৰে আৰোহণ কৰে। বগলামাক দৰ্শন কৰি পূৰা ওলাই আহিছোঁ। আৰু আজি মংগলবাৰ যে লাইনত বহুত বেছি মানুহ। সেই সেৱা চেৱা কৰি ওলাই আহিছোঁ আৰু এতিয়া লাহেকৈ মন্দিৰত খিচিৰি দিয়ে বুলি খিচিৰিটো খাওঁ আৰু। তেতিয়াহ'লে চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু এতিয়া আমি প্ৰসাদ চসাদ খাই আমি মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ খিচিৰি খাই। এতিয়া আমি উঠিব ওলাইছোঁ বাছত।
ধুনীয়াকৈ আঁকি আছে দেখিছানে এইবিলাক। আৰু কামাখ্যা মন্দিৰৰ পৰা আহি থাকোঁতে বাছৰ পৰা নামাৰ পাছত শুক্লেশ্বৰ মন্দিৰৰ কাষত ৱালত এনেকৈ বহুত ধুনীয়া ধুনীয়া পেইণ্টিং কৰি থকা দেখিলোঁ। ভাবিছোঁ আপোনালোককো অলপ দেখাই দিওঁ। খুব ধুনীয়াকৈ ছোৱালীজনীয়ে পেইণ্টিং কৰি আছিলে আৰু ল'ৰা এজনো আছিলে। বহুত বেছি ভাল লাগিল, আপোনালোককো অলপ দেখাই দিলোঁ। এই নাৱত উমানন্দ যায় ন সেইটো ফালে। বাছৰ পৰা নামিলোঁ, নামি মানে ইমান পানী পিয়া লাগিছে। আইচক্ৰীম এটা লৈছোঁ, আইচক্ৰীম খাইছোঁ। অঁ আকৌ আকৌ নাখালে, বহুত দিনৰ মূৰত খাইছোঁ, বহুত বছৰৰ মূৰত আইচক্ৰীম। ভাল লাগিছে, অৰেঞ্জ। মাকৈটো ঠাণ্ডা নে গৰম? গৰম গৰম উলিয়াইছে কামোৰ। খাব লাগে। জাহাজ সেইটো ঘাট নহয়। এইখন কি অৰুণাচলৰ পৰা আহিছে নেকি? অৰুণাচল। আৰু এইফালে কাৰ্নিভেল ফেষ্টিভেল হৈ আছে বালিৰ ফালে, আৰু কাইট ফেষ্টিভেলো হৈ আছে এইফালে। এইয়া কাইট ফেষ্টিভেল হৈ আছে। আহা নাই, কেঁচা দিয়ক, জ্বলা দিয়ক আৰু নেমু দিয়ক, আদা দিয়ক, 10 টকা দিব। চানা নোখোৱা? আৰু কাপোৰ চাপোৰ ঠিক কৰি লওঁ, গা চা একদম বেয়া হৈ গৈছে। আহি পাইছোঁ এতিয়া 6টা বাজে, আৰু 6টা বাজে একদম গা চা বহুত বেয়া লাগিছে। আৰু আজি ভিডিঅ'টো মই এটাই এণ্ড কৰি দিম। যদি ভাল লাগিছে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ আহিছোঁ, বাই বাই।